আমি কাজিৰঙা নেশ্যনেল পাৰ্কৰ সন্মুখত ইয়াত আপোনালোকে দেখা পাইছে মোৰ লগত কোন আছে অমৃত ব্লগছ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মই ভিডিঅ'টো অলপ লিংকটো দি দিম আৰু এতিয়া আমি যাম কাজিৰঙা নেশ্যনেল পাৰ্কত ভিতৰত সোমাম কি আছে চব চাম আৰু ইয়াত আপোনালোকে দেখা পাইছে কিমান ধুনীয়া এটা পৰিৱেশ চ' বহুত ভাল লাগি আছে মই মানে বহুত এক্সাইটেড কিয়নো এইটো এক বছৰ ধৰি আমি প্লেনিং কৰি আছিলোঁ কিন্তু আজি ফাইনেলি এইটো আমাৰ সপোনটো বাস্তৱিত হ'বলৈ গৈ আছে চ' মই তাৰ কাৰণে মই বহুত হেপী মানে কি ক'ম আপোনালোকক চ' আপোনালোকৰ আগত গৈ পেলাই আমি ধুনীয়াকৈ গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম কি আছে ভিতৰত আৰু বহুত কিবা কিবি আছে আপোনালোকে দেখা পাব ত' বলক আপোনালোকে দেখা পাইছে আমি একদম ৰাস্তাৰ কাষত আহি পাইছোঁ আৰু ইয়াত এটা ঘৰ এটা আছে এয়া চাওক আপোনালোকে কেমেৰাত চাগে দেখা পোৱা নাই এইটো ঘৰটো চাইছেনে এয়া ঘৰ চ' আৰু ভিতৰলৈ সোমাম বহুত কিবা কিবি দেখিবলৈ পাম চ' মই মানে বহুত এক্সাইটেড আপোনালোকে দেখা পাই আছে এতিয়া আমি ৰাস্তাৰে গৈ আছোঁ ৰাস্তাতে ইয়াত চাওক কল লৈ আহিছিলোঁ খাবলৈ এতিয়া মানে বহুত ভোক লাগিছে এতিয়া মানে আমি এতিয়া ফাইনেলি কাজিৰঙা আহি পালোঁ এতিয়া আপোনালোকে দেখা পাইছে জিপচি চ' এতিয়া আপোনালোকে দেখা পাইছে ইয়াত জিপচিবিলাক আছে চ' আমি আগলৈ গৈ আছোঁ টিকেট ল'বলৈ তাত আপোনালোকে টিকেট কাউণ্টাৰত আপোনালোকে দেখা পাইছে এনেকৈ আপোনালোকে আহি যাব ইয়াত ধুনীয়াকৈ বেনাৰটো দিয়া আছে আপোনাৰ যদি কিবা কাৰণত কণ্টেক্ট কৰিব লাগে গোটেই ডিটেইলছটো দিয়া আছে আৰু ইয়াত আপোনাৰ দেখা পাইছে কোনটো জোনত যাব তাৰ প্ৰাইচটো দিয়া আছে আপোনাৰ ইণ্ডিয়ানৰ কাৰণে আৰু ফৰেনৰ কাৰণে বেলেগ হয় প্ৰাইচবিলাক চ' আপোনালোকে চাই ল'ব তাৰপিছত আমি এইটো টিকেট কাটি আহিলোঁ আমাৰ টোটেল পৰিছে 3090 টকা আৰু আমি টিকেট লৈ পেলাই আমাৰ জিপচিৰ আগলৈ গৈ আছোঁ ইয়াত আপোনালোকে দেখা পাইছে এইটো আমাৰ জিপচি আমি এইটো জিপচিৰে চাফাৰী কৰিম চ' ইয়াত আপোনালোকে ধুনীয়াকৈ দেখা পাইছে এইটো আমাৰ জিপচি ইয়াত আমাৰ অমৃত ব্লগছ মিথুন ব্লগছ চব আছে ইয়াত চবেই ইউটিউবাৰ চ' ইয়াত আমি কি কৰিলোঁ হেলমেটখিনি এনেকৈ ধুনীয়াকৈ ৰাখি ল'লোঁ এতিয়া আমাৰ যাত্ৰাটো আৰম্ভ হৈ গ'ল ইয়াত আপোনালোকে দেখা পাইছে চবেই আপোনাৰ নিজৰ মোবাইলটো লৈ পেলাই ভিডিঅ' বনোৱাত একদম বিজি হৈ গ'ল ময়ো অলপ ভিডিঅ' বনাই আছোঁ চ' আপোনালোকে চাই থাকক আগলৈ চ' এনেকৈ আমাৰ যাত্ৰাটো আৰম্ভ হৈছে ইয়াত ধুনীয়াকৈ আমি একদম পূৰা আনন্দত ফূৰ্তিৰ মানে কি ক'ম আৰু মতলীয়া হৈ গৈছোঁ চ' বহুত এক্সাইটেড মানে চ' আমি টিকেট কটা অফলাইনৰ পইচাখিনি আমি তাত দি থৈ আহিছিলোঁ মেইন গেটত আৰু ইয়াত আমি অনলাইনত পইচাখিনি দিব লাগে চ' ইয়াত আমি অলপ পে'মেণ্ট বাকী আছিলে চ' বাকীখিনি মই ইয়াত অনলাইন কৰি দিলোঁ আৰু ইয়াত আপোনালোকে দেখা পাইছে আমাৰ জিপচিটো আছে আৰু আগৰ জিপচিবিলাক চাফাৰী কৰি আহি গ'ল আৰু এইটো ৰাস্তাতে আমি ওলাই যাম এতিয়া এইটো ৰাস্তা আপোনালোকে দেখা পাইছে আৰু কাজিৰঙাৰ ভিতৰলৈ সোমাই যোৱাৰ প্ৰথমটো দলং আৰু প্ৰথমটো নদীৰ নালাটো আপোনালোকে দেখা পাইছে আমাৰ মিথুন ছাৰ একদম আগত বহুত কেইটা ৰাইনো আছে ইয়াতে জুম কৰি দেখাই আছোঁ ইয়াত চাওক সেইটো আমাৰ ৰাইনো আছে ইয়াত আমাৰ অসমৰ কাৰণে বিখ্যাত চ' এনেকৈ আমাৰ চাফাৰীটো আৰম্ভ হৈ গ'ল ইয়াত আপোনালোকে দেখা পাইছে বহুতখিনি জীৱ জন্তু আছে আমি ঘূৰি আছোঁ গৈ আছোঁ আৰু আমাৰ লগত বহুতকেইটা মানে ব্লগাৰ আহিছে চবে নিজৰ ভিডিঅ' বনোৱাত বিজি আৰু আমি মানে যিমান পাৰিছোঁ সিমান কেপচাৰ কৰিবলৈ চেষ্টা কৰি আছোঁ এনেকৈ আমি চাফাৰী কৰি আছিলোঁ হঠাৎ এটা ঘৰ দেখাবলৈ য'ত খঙাল হৈ আছিল কিয়নো আগৰ চাফাৰীকেইটাক ৰখাই ৰাখিছিলে চ' সেইখিনি পাৰ কৰি পেলাই আমি আগলৈ গৈ আছোঁ চ' আপোনালোকে চাই থাকক আমি ধুনীয়াকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম চ' এনেকৈ আহি আমি একদম কাজিৰঙাৰ ঘন জংঘলৰ ভিতৰত সোমাই পৰিলোঁ ইয়াত আপোনালোকে পৰিৱেশটো চাওক কেনেকুৱা একদম পূৰা নিস্তব্ধ পৰিৱেশ ত' মানে আমি কাজিৰঙাৰ মাজেৰে গৈ আমাৰ মিথুন ছাৰে আমি অতি সোনকালে আৰু বেলেগ এটা প্লেচত গৈ আছোঁ ইমান ধুনীয়া এটা ৰাস্তা এইটো আপোনালোকে দেখা পাইছে কিমান ধুনীয়া এটা জেগা বহুত মানে এক্সাইটেড আজি জীৱনৰ প্ৰথমবাৰ এনেকুৱা এটা জেগাত আহিছোঁ চ' এনেকৈ আমি জীপ চাফাৰী কৰি আছিলোঁ হঠাৎ ৰাস্তাৰ কাষতে এটা ঘৰ দেখা পালোঁ এনেকৈ কাষতেই কিবা ঘাঁহ খাই আছিলে চ' আপোনালোকে দেখা পাইছে ফুটেজটো কেনেকুৱা ধুনীয়া আহিছে একদম কাষৰ পৰা আমি ভিডিঅ'টো কেপচাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু এনেকৈ আমি বহুত কিবা কিবি চালোঁ গড় চালোঁ হৰিণা চালোঁ হাতী চালোঁ মহ চালোঁ চ' এনেকৈ আমি ৰাস্তাৰে গৈ আছিলোঁ জিপচিকে চাফাৰী কৰি পেলাই আৰু চবেই নিজৰ ব্লগ বনোৱাত বিজি আছিলে চ' এনেকৈ আমি ৰাস্তা প্ৰায় হওঁতে আমাৰ আগেৰে এটা হৰিণা এনেকৈ ৰাস্তাটো ক্ৰছ কৰিছে এইটো আপোনালোকে দেখা পাইছে কিমান ধুনীয়া এটা পৰিৱেশ
চ' মানে মন মুগ্ধ হৈ গৈছে। চ' এনেকৈ আজি আমাৰ চাফাৰীটো সমাপ্ত হ'বলৈ গৈ আছে। চ' যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। চ' এনেকেই আৰু অন্য ভিডিঅ'ত লগ পাই থাকিব।